হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মানুহজনৰ ঘৰলৈ আহিলোঁ। এতিয়া ইয়াত বৰসভা ভাওনা আছে, তাকে আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া আমি নামঘৰ পালোহি। এয়া আমাৰ নামঘৰ, ইয়াতে বৰসভা ভাওনা পাতিব। তাকে আমি ৰাতিপুৱা সেৱা কৰিব আহিছোঁ। সেৱা কৰি আকৌ ঘৰত গৈ আকৌ আহিমগৈ। আপোনালোকক ভিডিঅ'টো দেখাই থাকিম, চাই থাকিব। এতিয়া সেৱা কৰি আহি আছোঁ নামঘৰৰ পৰা ঘৰলৈ, চাই থাকিব ভিডিঅ'টো। এতিয়া ঘৰ আহি পালোহি। এয়া এজনী আমাৰ ঘৰৰ গাভৰু ছোৱালীজনী দেই, দেখাই দিছোঁ। এইফালে চাই আকৌ। এয়া মুনু আৰু এয়া বায়েক মুনু ভাগৰ। এয়া দেখাই দিছোঁ আপোনালোকক অকণমান। নাচি দে। এতিয়া মা নামঘৰ পৰা ঘৰলৈ আহিছে। এয়া অকণমান দেখাই দিছোঁ। এয়া আমাৰ মুনু ককায়েক, এয়া আমাৰ ডাঙৰজনী বাইদেউ, দেখাই দিছোঁ অকণমান আপোনালোকক। A few moments later. এতিয়া নামঘৰ পালোহি, চাই থাকক ভিডিঅ'টো আপোনালোকে। এয়া আমি নামঘৰৰ ভিতৰত বহি আছোঁ। এয়া এফালে ভকত বহি আছে, প্ৰসাদ বিতৰণ কৰিব হৈছে। সকলো বহি আছে, চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া হাইস্কুল পৰীক্ষাত যিসকলে ভালকৈ ভাল ফলাফল কৰি পাছ কৰিছে, তেওঁলোকক এখন এখন ফুলাম গামোচাৰে সম্বোধন জনাইছে। সেয়া দেখি ভাল লাগিলে, কাৰণ আমাৰ গাঁৱৰ যুৱ সংঘৰ গোটেই ল'ৰাসকলে মিলি তেওঁলোকে এই পদক্ষেপটো লৈছে। ভাল লাগিছে, গতিকে আপোনালোককো দেখাই দিছোঁ। আমি ভৱিষ্যত উজ্জ্বল কামনা কৰি ভগৱানৰ ওচৰত আশীষ বিচাৰিছোঁ। ইয়াৰ পিছত শিৱানী গোহাঁই তেওঁৰ দুটা বিষয়ত লেটাৰ সহ হাই ছেকেণ্ডেৰী পৰীক্ষা উত্তীৰ্ণ হৈছিল। শৈক্ষিক জীৱনত উন্নতি কামনা কৰা হৈছে। ইয়াৰ পিছত হাই ফ্ৰেণ্ডছ, এতিয়া সন্ধিয়া 7টামান বাজিছে। সকাম পৰা আহি ভিডিঅ' কৰিবলৈ নহ'লে, এতিয়া আকৌ ভাওনালৈ যাব লাগিব ওলাই। এতিয়া ভাত পানী খাই আজৰি হৈছোঁ। আকৌ ওলাই মেলি যাম, আৰু ওলোৱা নাই, অকণমান দেৰিকৈ যাম। আপোনালোককো ভাওনাৰ কিছু কিছু অংশ দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। Oh
জন্ম মিস্ত্রি অ ছয়ফটা অ সকলো পানী জেগাত থাকিব মন্ত্ৰী এইবোৰ নষ্ট কৰাৰ আগতেই তই সকলো ধ্বংস কৰিব লাগিব ঋষি মুনিসকলে বেদ বেদান্ত অ যাগ যজ্ঞ কৰিবলৈ একো বাকী নাথাকিব মন্ত্ৰী আৰু মহাপ্ৰলয় শেষ হ'লে তহঁত অসুৰবোৰে পিছৰ কল্পত নিজৰ সভ্যতা বিচাৰ কৰিব পাৰিবি তেতিয়া তহঁত এই স্বৰ্গৰ দেৱতাতকৈও দেৱতা মন্ত্ৰী মোৰ পৰিচয় কি হ'ব এই নগৰী জনতাত সময় এই দৃশ্য মোৰ নাম কিয় মন্ত্ৰী মন্ত্ৰী মোৰ নাম প্ৰধান কৰক মন্ত্ৰী ক্ষমতা নাই মন্ত্ৰী তথাপিও মইতো যি বৰ দিছো মন্ত্ৰী সি একেবাৰে অমৰত্ব বৰৰ নিচিনা মন্ত্ৰী জল চল